আজি দেখুৱাবলৈ লৈছোঁ এইজোপা ফুল। এইজোপাৰ নাম পঞ্চতীয়া। ইমানেই ধুনীয়া লাগে দেখিবলৈ। মোৰ ওচৰত পঞ্চতীয়া কেইবাজোপাও আছে। এতিয়া বৰ্তমান গাড়ীৰ বেয়া টায়াৰ পৰি থকা টায়াৰ আনি টায়াৰতে মই এনেকৈ মাটি দি টায়াৰতে গোবৰ মাটি মিহলি কৰি গছৰ পাতবোৰ দিয়া, যিবিলাক শুকান গছৰ পাত থাকে সেইবিলাক ইয়াতে গুড়ি কৰি দি দিওঁ। শাক পাচলিৰ বাকলিবিলাকো দিওঁ। এনেকুৱাকৈ সাৰ দি এজোপা ফুলৰ প্ৰথমজোপা আছিলে এইজোপা মাদাৰ প্লেণ্ট। মাকজোপাই সৰু হৈ আছে টাবত দিয়াৰ কাৰণে, এনেকৈ সৰু টাবটো। কিন্তু মাকৰ পৰা এইবিলাক কাটিং কৰি বনাইছোঁ, ৰুইছোঁ। কেইবাজোপাও হৈছে, ধুনীয়া হৈছে। সেইটো বহুত দিন ফুলি থাকে। ফুলনিখন জিলিকাই ৰাখে, জীয়াবলৈ সহজ। পোখা মেলি সেইখিনিতে ফুলা শেষ হ'লে এনেকৈ পোখা মেলে। এই পোখাবোৰ ধুনীয়াকৈ কাটি আনি ৰুই দিলে অলপ দিন ছাঁত থ'ব লাগে, তেনেকৈ ধুনীয়াকৈ ফুলি থাকে।